লগ পাইছিলো মই Hi everyone, welcome to my YouTube channel. তো এতিয়া আহি পালো আমি আধা আহি পালো আহি পাই এইটো সব সিনারিটো চাওক ধুনীয়া এইপিনে এনেকে নিজৰা আহি আছে এনেকে তো এতিয়া আমি গৈ থাকো পানী 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 তো এয়া ভাগ্যজনক মোৰ কিবা এটা ডিলেট কৰোঁতে গোটেইবিলাক ডিলেট হৈ গ'ল তো এতিয়া মই আধা আকৌ মই আৰম্ভণি কৰিছোঁ আশা কৰা আপুনি সকলোৱে ভিডিঅ' চাই ভাল পাব তো এয়া চাওক হৈছে সঁচাকৈ ইয়াতে সঁচাই চাব আছে ইয়াতে সঁচাই শিৱই ইয়াতে আছে ইয়াৰ পৰা আৰম্ভণি আৰু তো গাইজ আমাৰ যাত্ৰা আৰম্ভ যোনে যোনে মোৰ ভিডিঅ'টো চাই আছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তলত থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব আমি গৈছিলোঁ 4জন যোৱাকালি এহেত দুজনক আমি লগ পালোঁ গধূলি টাইমত যেতিয়া আমি হোটেল ৰুম বিচাৰি আছিলোঁ তো এনেকৈ আমি এতিয়া বৰ্তমান 6জন আমাৰ কেদাৰনাথৰ যাত্ৰা আৰম্ভ তো আমি এতিয়া অকণমান ফটো উঠিবৰ কাৰণে ৰখি গৈছোঁ ইয়াতে মেবি আমাৰ এইটো গ্ৰুপ হয় তো আমি এতিয়া গোটেইকেইটা ফটো অকণমান উঠিম আকৌ যাত্ৰা আৰম্ভ কেতিয়ালৈ যাত্ৰা আৰম্ভ হৈ থাকে নাজানিম আৰু তো সিহঁতক আমি সিহঁত দুজনক লগ পাইছোঁ ক'ত তাৰপিছত আমি অকণমান ৰেষ্ট লৈছোঁ ইয়াতে বাকী আমাৰ গ্ৰুপৰ 4জন 2জন বাহিৰত আছে তো সেনেকৈ যায় চৰ আপোনালোকক দেখাই আছোঁ কি কৰোঁ কি নকৰোঁ এইপিনে তো এয়া দেখা পাইছে দোলাত মানুহ লৈ গৈ আছে আৰু ঘোঁৰাবিলাকত চিলিণ্ডাৰৰ পৰা খোৱা বস্তু আদিৰ পৰা গোটেইখিনি এনেকৈ লৈ গৈ আছে তো আমি খোজকাঢ়ি ঘোঁৰাবিলাকক চাই দিব লাগে তো অকণমান আমাৰ টাইম এনেকৈ গৈ আছে আৰু তো এতিয়া আমি আকৌ খোজকাঢ়িম আৰু কি গান লগাইলে কিবা গান লগাইছে নাজানো মই এই বহুত মানুহ বাপৰে বাপ ঘোঁৰাবিলাকৰ কাৰণে সঁচাকৈ বহুত দুখ লাগে এনেকৈ A few moments later. Hey! Humay na. আছে বহুত ওপৰত যাব লাগিব এইপিনে একদম মেঘেৰে একদম আৱৰি ধৰিছে মেঘে চাৰিওপিনে মেঘ এয়া চাব তো আমি এতিয়া কিবা এটা খাই ল'ব বহিছোঁ ইয়াতে তো চাই লওঁ কি খাওঁ মেগী বনাব দিছোঁ বাৰু তো মেগী খাই কিনে আমাৰ আকৌ জাৰ্ণি আৰম্ভ কৰিব কিন্তু অলপমান মানে যিটো ওখ আছে সেইটো একদম বহুত ভয় লাগে আৰু যিটো ওখ আছে সেইটো বহুত ভয় লাগে উঠা মানে বাকী এনে চিম্পল হ'লে কথা নাই যি ওখ দেখা আছে ৰ'ব এইপিনে এনেকৈ লৈ গৈ আছে তো এতিয়া আমি মেগী বনাব দিছোঁ তো মেগী খাই লৈ আকৌ জাৰ্ণি আৰম্ভ ডিলেট হৈ যায় মোৰ গোটাই ডিলেট হৈ গৈছে এনেকৈ গৈ আছোঁ ৰখিব নালাগে খুব বেছি 5 মিনিট ৰখিলে হ'ল বাকী আৰু যাই থাকিব
এতিয়া বৰষুণ দিছে আমি আকৌ এতিয়া ৰেইনকোট পিন্ধি ইয়াতে এনেকৈ ৰখি আছো সেকেন্ড চলো তো এতিয়া আমি আকৌ যাত্ৰা তো আমি 6 ঘণ্টা খোজকাঢ়ি আৰু 6 ঘণ্টামান যাব আছে তো এয়া বৰষুণ দি আছে ইয়াতে যাদুৱাই ঘূৰি আছো আমি বৰষুণ বেয়া বৰষুণ দিছে অকণমান ইয়াতে ৰেষ্ট লৈছো বেয়া ভাগত হৈছো বাপৰে বাপ সমস্ত কেই ঘণ্টা মোৰ পদে ৰখছো আমি 1 ঘণ্টা পুৰা 1 ঘণ্টা হা 6 ঘণ্টা খোজকাঢ়ি আছো আৰু আছে যাব যিমান আছো আৰু সিমানেই যাব আছে আৰু 2.5 ঘণ্টা মানে 5টা তো তাই লৈছে কোকো কোলা মই লৈছোঁ ফ্ৰুটছ কিন্তু ইয়াতে গাত এনাৰ্জি আনিবৰ কাৰণে আমিতো খাব লাগিব এটা প্লেটত 50 টকা কোকো কোলাত 50 টকা যিকোনো বস্তু দামে 50 টকা যিমানে ওপৰত গৈ আছোঁ আমি সিমানে বস্তু দাম বাঢ়ি গৈ আছে উপায় নাই খোজকাঢ়ি আছোঁ যিহেতু আমি খাব লাগিব তো এতিয়া আকৌ বৰষুণ আৰম্ভ হৈছে ৰেইনকোট পিন্ধি আপোনালোক দেখাই আছোঁ এয়া বৰষুণ দিছে এইফালে গৰমো লাগিছে বৰষুণো দিছে উপায় নাই ঐ ৰাম 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 এইফালে কাপোৰ ধুই আছে এইফালে কাপোৰ ধুই আছে পানী খাই আছে এইফালে ঘূৰা ঐ চৰি কি হব ভাই ভাই মাৰো পানী খাইছি খাৱাৰ পিছত মানে দেখা পাইছো কাপোৰ ধুই কি হব এই সৰু ছোৱালীটোৰ আৰু 8 কিলোমিটাৰ আছে নাজানো সঁচা নে মিছা আৰু তো এনেকৈ আমি গৈ আছো বিৰাট ভাগত হৈছো বহুত আগৰ মানে চাব তো এনেকৈ গৈ আছো ৰুম ৰখিব নালাগে খুব বেছি 5 মিনিট ৰখিলে হ'ল বাকী আৰু যাই থাকিব আধা আহি পালো আহি যাই গৈ আছো আৰু কিমান আছে ঘূৰা আহিছে ৰ'ব আৰু মিৰ ঘূৰা আহিছে বাপৰে বেগ ভয় লাগে ঘূৰাকেইটা কাৰণে যি ৰকম হে মাই গড আৰু বহুত আছে জীৱ বাহিৰত লাগিছে ইমান সহজ নহয় বাবাক লগ পাবৰ কাৰণে বহুত মেহনত ৰাতিপুৱা 8টা বজাৰ পৰা খোজ কাঢ়িছো 5টা বাজিছে এইখন চাওক ইয়াতে বাবা বহি হিমালয় পাহাৰ এই ধুনীয়া একদম বেছি দূৰ নাই বাৰু মই ওচৰতে আছো অকণমান ভাগৰ ধৰিছে ইয়াতে ভাগৰ জিৰাইছো ভাগৰ জিৰা হ'লে যাওঁ এতিয়া চাওকচোন কি ধুনীয়া দৃশ্য আৰু অ' মাই গড কি ধুনীয়া দিছে না ইছ ৰাম কি ধুনীয়া ইয়াতে চাব সঁচাকৈ ইয়াতে বাবা আছে অহ আই বিদ্যা সপোনতো দেখা নাছিলো ন ভাবা নাছিলো ফাইনেলি আমি আহি পালো আৰু আধা আছে এইখিনি পাৰি যাম ফটো এতিয়া আকৌ 2 ঘণ্টা ৰাস্তা আছে 2 ঘণ্টাটো যাই লওঁ আমি গৈ আছো খোজকাঢ়ি কিলোমিটাৰ চাই আছো 8 কিলোমিটাৰ আছে 2 কিলোমিটাৰ মানে কি ধৰক খোজকাঢ়ি গৈ আছো 1 কিলোমিটাৰ খোজকাঢ়োতে মই 1 ঘণ্টা লাগিছে আচৰিত মানে
অলপ অলপ আমি শ্বৰ্টকাট ৰাস্তাও লৈছোঁ এয়া শ্বৰ্টকাট ৰাস্তা যিমানে শ্বৰ্টকাট লয় সিমানে ভয়ানক হয় কিন্তু শ্বৰ্টকাট কেতিয়াও নল'ব আপোনালোকে গ'লে ইয়াতে আধা ৰখিলোঁ ইয়াতে আকৌ আৰু যাব লাগিব তো ইয়াতে অকণমান ৰেষ্ট লৈছোঁ আৰু দৃশ্যটো দেখা পাই অকণমান ৰখিব লগা হৈছে আৰু একো নাই বাৰু ধুনীয়া মানে ভাষাদি আমি 8টা বজাৰ পৰা খোজকাঢ়িলোঁ আজি এতিয়ালৈ খোজকাঢ়ি আছোঁ 6:30 বাজিছে আৰু তো মানে কি কেনেকুৱা লাগিছে আমি বুজাব নোৱাৰোঁ সঁচাকৈ মনৰ এটা আশা আছিলে ক'ব নোৱাৰা অনুভৱ আমাৰ বহুত ভাল লাগিছে আৰু বেছি টাইম নাই বাৰু আৰু 1 ঘণ্টামান লাগিব তো এনেকৈ আপোনালোকে আহিব বাবাক দৰ্শন কৰিব বহুত ভাল লাগে চাওক আৰু কিমান যাব আছে এই গোটেই পাহাৰখন গোটেই এইখন পাহাৰ খতম হ'ব এতিয়া তো এইখন পাহাৰ যাব লাগিব তো গৈ আছোঁ আৰু 2,000 years later. তো ফাইনেলি আমি আহি পালোঁ মন্দিৰ গৈ আছোঁ এতিয়া দেখাইছোঁ সেইটো মন্দিৰ फाइनली তো গাইজ আজি ভিডিঅ'টি ইমানতে খতম কৰিলোঁ আশা কৰোঁ সকলোৱে চাই ভাল পাইছে যোনে যোনে চাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট দিব নাপাহৰিব এতিয়া আমি 12 ঘণ্টা মূৰত আমি আহি পালোঁ মন্দিৰ এতিয়া অকণমান ইয়াতে থাকিম তো অহাকালি আমি মন্দিৰ দৰ্শন কৰিম তো আপোনালোককো দেখাম তো আজি ইমানতে বাই বাই এই মাত্র পালো তো ফাইনালি আমি আহি পালোঁ মন্দিৰ বেয়া বিৰাট ভাল লাগিছে সঁচাকৈ